হাই এভৰিৱান, মই দীপ্তি চেতে পুনৰ আন এটা ভিডিঅ' লৈ আহিছোঁ। যোৱাটো ভিডিঅ'ত আমি নাগংকল যোৱা দেখিছিলোঁ আৰু তাৰ পিছতে আমি নাগংকল যোৱাৰ পিছতে আমি গৈছিলোঁ কন্যাকা। জামুগুৰিত আছে ভৰলুকুৰীয়া কন্যাকা বহুমুখী ফাৰ্ম। সোমাই এয়া নামঘৰ, বৰ ধুনীয়াকৈ বনাইছে নামঘৰ। এয়া ইমান সৰুতে কল লাগিছে, কলগছ লগাইছে, আম গছ আছে আৰু এয়া ফুল বহুত ধুনীয়া লাগিছে ফুলবোৰ। অমিতা লগাইছে, একদম চাপৰতে অমিতা লাগিছে। অমিতা গছৰ মাজে মাজে বিন গছ লগাই দিছে এইবোৰ। বন্ধাকবি, ফুলকবি, ওলকবি, বহুত বস্তু লগাইছে ইয়াত। এয়া মটৰ গছ, এয়া মাকৈ লগাইছে, গোমধান। এটা পুখুৰীটোত বহুত মাছ আছে। তেতিয়া আমি চালোগৈ গাহৰি, এয়া সৰু সৰু গাহৰি, বগা গাহৰি, আৰু এইকেইটা অকণমানি পোৱালি কেইটামান চালোঁ। সেয়া সৰু সৰু পোৱালি গাহৰি। আৰু এয়া ইমান প্ৰকাণ্ড গাহৰি মই প্ৰথমবাৰ চাইছোঁ, বহুত ডাঙৰ। এতিয়া আমি চালোগৈ গৰু, ইমান গৰু পুহিছে। আৰু কৃষ্ণ কৃষ্ণ 5.5 মাহ। মানে 7 বছৰ বয়স ইয়াৰ হৈ গ'ল। তেতিয়া ইয়াত আনা মানে 2-3 মাহ হয় নি? ক'ৰ হয় এইটো? ইয়াত বিভিন্ন প্ৰকাৰৰ ধানো লগাইছে, বহুত ধান গছ দেখিলোঁ। ইয়াত তামোল গছ লগাইছে। এতিয়া আমাৰ ইয়াতে বহুত সুন্দৰকৈ সৰু ল'ৰা ছোৱালীকে খেলিব পৰাকৈ পাৰ্ক এখন খুলি দিছে। আমাৰ ল'ৰাই খুব ভাল পাইছে। Hati-hati. Kan dia. Hati-hati. Nah, aku hati-hati. Beriat. এটা ওলমি দিয়া। Hatot duk paব. হৈ গ'ল দিয়া। হৈ গ'ল? নাই নহয়। এনেকৈ লৰাই দিয়া। এনেকৈ লৰাই দিয়া। এনেকৈ লৰা। সেইটো মানে বেকা হৈ যাব। লৰাই দিয়া, অকণমান লৰাই দিয়া। জোৰকে ধৰা। নাই দি ভাত। হৈ যাব মূৰ ঘূৰাবই। হৈ যাব। সেইটোতো যাবা। দিয়া টাটা। জোৰত ধৰা। লাহে ধৰা। হৈ যাব ইমানটো। হৈ যাব বেটা, হৈ যাব। এতিয়া আমি গ'লোঁ পেট পূজা কৰিবলৈ ইয়াতে কন্যাকা ৰেষ্টুৰেণ্টত। আৰু এয়া চাওক, সকলো বাঁহৰে বনোৱা আৰু ৱালবোৰত কি ধুনীয়াকৈ পেইণ্টিং কৰি ৰাখিছে।
ইয়াত পূৰা থলুৱা খাদ্য পোৱা যায়। আমি নিৰামিষ থালি খালোঁ। এয়া এজনী জলপৰি কাঠৰে বনোৱা। যদি আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই ভাল পায়, লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। যিসকলে মোৰ ভিডিঅ'বোৰ নতুনকৈ চাইছে তেওঁলোকক ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনালোঁ। দেখুন